যিটো সম্পৰ্কৰ কোনো নাম নাই, যাৰ কোনো ভৱিষ্যত নাই, আমাৰ সেই সম্পৰ্কবোৰেই আটাইতকৈ প্ৰিয় হয়। আপোন সেইজনহে যিয়ে হাজাৰ কামৰ মাজতো অকণমান সময় উলিয়াই সোধে কেনে আছ বুলি। নিজৰ প্ৰয়োজনত মনত পেলোৱাজন কেতিয়াও আপোন হ'ব নোৱাৰে। যেতিয়া দুখ সহিব পৰাটো অভ্যাস হৈ যায়, তেতিয়া চকু পানী ওলোৱাও বন্ধ হৈ যায়। মানুহে যেতিয়া অধিক কষ্ট পায় তেতিয়া একেবাৰে চুপ হৈ যায়, কাৰণ কষ্টৰ কথা কাকো বুজাই কোৱাটো সম্ভৱ নহয়। যিজন ব্যক্তিক বেছি মৰম, স্নেহ, কেয়াৰ আৰু গুৰুত্ব দিবা, সেইজন ব্যক্তিৰ ওচৰতে তুমি গুৰুত্বহীন হৈ পৰিবা, কাৰণ তেনে ব্যক্তিয়ে মৰমৰ মূল্য বুজি নাপায়। বিবেক হ'ল মানুহৰ প্ৰধান বিচাৰক। যি ব্যক্তিয়ে নিজৰ বিবেকক প্ৰশ্ন কৰিব জানে, সেই ব্যক্তিয়ে জীৱনলৈ অহা যিকোনো সমস্যাৰ সমাধান উলিয়াব পাৰে। সেইজনৰ ওচৰত মই সদায় সৰু, যিজনে মোক বিপদৰ সময়ত সহায় কৰিছে। তেল নহ'লে বন্তি নজ্বলে, বিশ্বাস নহ'লে প্ৰেম নচলে, অতি আদৰত সন্তান নষ্ট, অতি সন্দেহত সম্পৰ্ক ধ্বংস। সুখত থাকিবলৈ ডাঙৰ অট্টালিকাৰ প্ৰয়োজন নাই, মাথো জীৱন সংগীজন বিশ্বাসী আৰু মৰমীয়াল হ'লে ভঙা পজাটো সুখী হ'ব পাৰি। টকাৰে সুখ কিনিব নোৱাৰি, বাক্যশাৰী সঁচা, কিন্তু টকা নহ'লে যে জীৱনত একো কৰিব নোৱাৰি সেয়াও মিছা নহয়। তুমি দেখাত ধুনীয়া বুলি আনক ঘৃণা নকৰিবা। তোমাক যিজনে গঢ়িছে তেওঁকো সেইজনাই গঢ়িছে। কেতিয়াও নিজৰ সৌন্দৰ্যক লৈ অহংকাৰ নকৰিবা। এটা কথা মনত ৰাখিবা, ফুলৰ সৌন্দৰ্য আৰু মানুহৰ গৌৰৱ মাথো দুদিনীয়া। বহুতেই কয় হাঁহি থাকিবা সদায়, দুখৰ মাজতো, কিন্তু হৃদয়ত যাৰ দুখ আছে তেওঁ হাঁহিব ক'ৰ পৰা? এবুকু দুখৰ বোজা লৈ হহাটো কিমান কষ্টকৰ সেয়া বুজাজনে বুজিব নিশ্চয়। জীৱনত কাক কেতিয়া কেনেকৈ প্ৰয়োজন হয় কোনেও নাজানে, গতিকে সকলোৰে সৈতে ভাল ব্যৱহাৰ কৰিব শিকিব লাগে। যিয়ে তোমাক ভাল পায় তেওঁক তুমি কেতিয়াও কষ্ট নিদিবা, কাৰণ নিজকে এবাৰ প্ৰশ্ন কৰাচোন, পৃথিৱীত ইমান মানুহ থকা স্বত্বেও তেওঁ তোমাক কিয় ভাল পায়? সুখী হোৱাৰ মূল মন্ত্ৰ: 1 নম্বৰতে, য'ত আপোনাৰ মূল্য নাই তাত নাযাব। 2 নম্বৰতে, নুবুজাজনক কেতিয়াও বুজাবলৈ চেষ্টা নকৰিবা। 3 নম্বৰতে, হজম নোহোৱা বস্তু নাখাব। 4 নম্বৰতে, সঁচা কথা ক'লে খং উঠে তেনেকুৱা মানুহৰ লগত কথা নাপাতিব। 5 নম্বৰতে, জীৱনত যদি কোনো সমস্যা আছে ভাঙিব নাযাব। 6 নম্বৰতে, আনৰ বেদনা দেখি কেতিয়াও আনন্দ দেখুৱাব নালাগে। 7 নম্বৰতে, বতৰৰ দৰে সলনি হোৱা সকলৰ লগত সংগতি নাৰাখিব।